মই এই ইলেকশ্যনত UPPLA সিট জিকিব বুলি ভাবা নাই 11টা সিটত BPF জিকিব 4টা সিটত BJP জিকিব কাৰণ এতিয়া যা 6 মাহ আগতে ইলেকশ্যন হৈ গৈছে BTCৰ মানুহে হাগ্ৰামা মহিলাৰ ওপৰত বিশ্বাস ৰাখিব আৰু BPFক ভোট দিব আমাৰ যি 4টা সমষ্টি তাত ৰাইজে BJPক ভোট দিব প্ৰমোদ বড়োৱে কৈছে যে তেওঁ এনডিএত এতিয়াও আছে কিন্তু তেওঁ ইতিমধ্যে BTC 15টা সমষ্টিত আগবঢ়াইছে প্ৰমোদ বড়ো ইতিমধ্যে MP হ'ল তেওঁ যদি তামুলপুৰত জিকে তেওঁ MP টো ৰাখিব নে MLA টো ৰাখিব ডেফিনেটলি MP টো ৰাখিব আকৌ বাই ইলেকশ্যনে হ'ব তামুলপুৰত এতিয়া প্ৰমোদ বড়োৱে 2টা পোষ্ট অলৰেডি লৈ আছে MCLAও হৈ আছে আৰু MPও হৈ আছে MLAও হ'ল তাৰমানে 3টা পোষ্ট হ'ল এটাটো এৰিব লাগিব গতিকে তামুলপুৰত আকৌ বাই ইলেকশ্যন হ'ব সেইকাৰণে মই ভাবোঁ বাই ইলেকশ্যন পাতি থাকিলে অঞ্চলটোৰ লষ্ট হয় প্ৰমোদ বড়ো ৰাজ্যসভাত থাকক বিশ্বজিৎ দৈমাৰী বিধানসভাত থাকক দুইজন মানুহক সমাজে পাই গ'ল মইতো প্ৰমোদ বড়োৱে কিয় তামুলপুৰত ইলেকশ্যন উঠিছে এইটোৱে মই বুজা নাই বড়ো জাতিৰ দুজন নেতা এজন ৰাজ্যসভাত থাকিলে এজন MLA হ'ল এইটো ভালহে কথা কিন্তু তাকে নকৰি বাৰে বাৰে ইলেকশ্যন খেলি থাকিলে মানুহেও বেয়া পায়তো হয়নে নহয় হ'ব থেংক ইউ দে